everyone, welcome back to my channel Smart Ideas with Ipshita. So friends, মোৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো। So friends, আজি আমি যাবলৈ লৈছো আদাবাৰীৰ পাৰ্কত। তাৰ আগতে আমি বালাজী মন্দিৰত সোমাই যাওঁ। তো বলক এতিয়া আমি যাওঁ। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি চাই ভাল পাব তেনেহ'লে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমি বালাজী মন্দিৰত আহিছোঁ। তো ইয়াৰে পিছত এতিয়া আমি যাব লৈছোঁ আদাবাৰীৰ নতুন পাৰ্কখনত। মই কেতিয়াও যাই পোৱা নাই, আজি প্ৰথমবাৰ যাম। তো মই বহুত এক্সাইটেড হৈ আছোঁ। চব ফ্ৰেণ্ডছ এতিয়া আমি যাই আছোঁ। ফ্ৰেণ্ডছ এতিয়া আমি আহি পালোঁ পাৰ্কখনত। আছোঁ কি ধুনীয়া ভিউ হয় ইয়াৰে, মোৰ চাই বহুত বেছি ভাল লাগিছে। আমি ইয়াতে অলপ ৰেষ্ট লৈছোঁ। চাওকচোন কি ডাঙৰ হল টাইপত হয়, খেলি খেলি ভাগৰ লাগিছে। So friends, আজি মই ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল।